ভাবিছিলোঁ ভিডিঅ'টো অলপ গ্ৰ' হ'ব, কিন্তু ক'তা ভিডিঅ' গ্ৰ' হোৱাৰ কোনো নাম গন্ধই নাই। তথাপিতো বাৰু থমকি নৰ যাই থাকিম। আৰু এয়া চাওক, মোৰ শাহুৰ তিথি আছিল, বাইদেউহঁতৰ ঘৰতে শাহুৰ তিথি প্ৰতিবাৰে পালন কৰা হয়। আৰু অলপমান কিবা যা যোগাৰ লৈছোঁ, আপেল, মিঠাই আৰু জিলাপি তেনেকুৱাকৈ। আৰু সিদিনাখনে ককাইদেউ আমাৰ এওঁকে ড্ৰেছ পাতি কৰি পূজাত বহিবৰ কাৰণে কৈছে। আৰু আমাৰ প্ৰিন্সে চাওকচোন, ৱালত এঠি কেনেকুৱাকৈ জঁপিয়াব খুজি আছে। ভয়ো লাগে তেনেকুৱাকৈ, তাৰ পৰা জঁপিয়ালে পৰি গ'লে ক'ৰবাত দুখ পাব, ছাল চৰি যাব। আৰু এয়া শহুৰ, আৰু কাজ পূৰ্ণ গতিত চলি আছে। আৰু পুৰোহিতে মন্দিৰত কাজ চলাই আছে। আৰু ইফালে বাইদেউ আৰু আমাৰ মাজনীয়ে অলপমান কিবা কিবি কৰি আছে, মানে মাজনীয়ে অলপমান কিবা কিবি কৰি আছে। বাইদেউটো পাকঘৰ ৰন্ধা বঢ়াত লাগি আছে। আৰু এয়া যে তিল আৰু জালুক পিচি লগ কৰি কাতিৰ মাহত বোলে খাব লাগে, গলত মানে যেতিয়া কাহ চাহ হয়, চৰ্দি তৰ্দি হয়, এইটো কাৰণে মানে এইটো উপশম ঘটায় বুলি বাইদেৱে মানে আমাক কৈছে। আৰু আলহী বঙহী যিহেতু আহিব, সেইকাৰণে কাজৰ কাৰণে কিবা কিবি অলপ বাইদেৱে বনাইছে, আৰু মই লগত আছোঁ বাৰু। আৰু পিছফালে এইখিনি জানে ভিডিঅ' কৰি ৰাখিছিলে, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'টো কোনদিনা গ্ৰ' হয়, কেতিয়া কি হয় একো নাজানো, তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আশীৰ্বাদ কৰিবচোন অলপমান।